যাব পাৰে কথা নাই সরকারি পয়সা কিন্তু আমার এনেকা কিছুমানে দেখাইছে মোক ভাবেরি কি এইটো আজিয়ে সাইন নকৰিলে স্যার পয়সা ঘুরি যাব পয়সা ঘুরি যাব গভর্নমেন্টতে থাকিব আকৌ আনিম আমি পয়সাটো কিন্তু ঘুরি না যায় পেলাই পয়সাটো যে মিস ইউজ হৈ আছে বিল্ডিং বিলাক বনাইছে কোনো মানুহ নাথাকে মানুহ নুকুমায় অনলি ইনফ্রাস্ট্রাকচার আফটার ইনফ্রাস্ট্রাকচার কি হ'ব ইয়াৰ কোনো প্ল্যান নাই কোনে চলাব কি কাম কৰিব ইয়াৰ কোনো প্ল্যানিং নাই ক'ৰবাত কম্পিউটাৰ আনি পেলাই থৈ দিছে 5 বছৰে 10 বছৰে কোনো কম্পিউটাৰ ট্ৰাষ্টে কৰা নাই হেলথ ডিপাৰ্টমেণ্টত মানে চিৰাঙৰ অফিচত ইমান ভাল হস্পিটেলত ইমান ভাল মেচিন পৰি আছে মেচিন ইউজ কৰা নাই ইফালে মানে হেলথ ডিপাৰ্টমেণ্টত মানে টয়লেট মানে তালা মাৰি থোৱা আছে ইমান ধুনীয়া ধুনীয়া টয়লেট বিলাক মানুহে মানে বাহিৰত পেচাব কৰিবলৈ গৈছে কিন্তু হেলথ ডিপাৰ্টমেন্টৰ টয়লেটটো মানে এটা হস্পিটালত বন্ধ কৰি থোৱাটো কিবা নিয়ম আছে নেকি তাতো কোনো ইম্পৰ্টেন্ট আইটেম নাই কি চুৰি কৰি লৈ যাব তো বহুত কিবা কিবি হৈ আছে তো সেই কাৰণে আপোনালোকক আমি বিচাৰিছো আপোনালোকে কোঅপাৰেট কৰক আৰু আমাৰ ইএমপি কলে এই সপ্তাহৰ পিছতে নিজৰ কামবিলাক হাতত ল'ব তো এই কাৰণে বিফোৰ আমি এটা শিক্ষাটো পাব লাগে কি স্টেটাসটো পাব লাগে কি এইটো হৈছে আৰু মানুহৰ আমাৰ গভৰ্নেন্সটো কিয় কাৰণে ডিপাৰ্টমেন্টটো কিয় কাৰণে ৰাইজৰ কাৰণে গতিকে আমি অফিচ চেন্ট্ৰিক মানে কাম কৰিলে নহ'ব প্ৰত্যেকটো স্কিমবিলাক ৰাইজলৈ লৈ যাব লাগিব তো সেই কাৰণে আমি আমাৰ ইসি কিছুমান পলিচি আমি পাস কৰিম আপোনালোকে কোঅপাৰেট কৰিব কাৰণ আমি অফিচত বহি সরকার চলাবলৈ বিচৰা নাই অলপ ৰাইজৰ মাজত আমি যাব লাগিব কাৰণ গোটেই স্কিমটো ৰাইজৰ লগত জড়িত হৈ আছে ৰাইজক এডুকেট কৰিলে চবকে আমাৰ নিদিনা গ্লোবাল ভিডিঅ' সকলে কৈছে মানুহবিলাক ইলিটাৰেট আমাৰ বেয়া লাগিছে আমাৰ পাব্লিকক যদি আমি ইলিটাৰেট বুলি কওঁ 74 ইয়াৰ্ছ আমাৰ ইণ্ডিপেণ্ডেণ্ট হ'ল ইমান কাম হৈ আছে ফেইলাৰটো আমি হৈছো না আমি ফেইলাৰ হোৱাৰ কাৰণে পাব্লিকে এডুকেট হ'ব পৰা নাই আৰু এটা স্কিম ফাইলত যদি আবদ্ধ কৰি ৰাখি থৈ দিয়ে এই স্কিমটো যদি পাব্লিকৰ তাত যায় অলপ পপুলাৰাইজ কৰি নিদিয়ে বা পাব্লিকক জনাই নিদিয়ে পাব্লিকে কেনেকৈ গম পাব সেইকাৰণে আমাৰ এতিয়া ভিচিডিচি অফিচবিলাকক আমি খুব ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ ৱেল ইকুইপ কৰিব বিচাৰিছোঁ চবেই যাতে ভিচিডিচি অফিচত যায় পাব্লিকক মাতি পেলাই এটা ডিপাৰ্টমেণ্টে মিটিং কৰিব পাৰে আৰু ইয়াৰ কাৰণে আমি গভৰ্ণমেণ্টক প্ৰপ'জেল দিম অহাকালি আমাৰ অফিচবিলাক মানে ৰিন'ভেট কৰিব লাগে নতুন বনাব লাগে আৰু ইয়াত ফুল ষ্টাফ মানে উইথ টেকনিক্যাল এক্সপার্ট মানে কি অপারেটর আর কামবিলাক সব অনলাইন হ'ব তো সেই কাৰণে আপোনালোকৰ এইটো মানে ঠিক কৰিব লাগে আৰু যোৱাকালি আমাৰ প্ৰাঞ্জিত ডাঙৰীয়া কৈ গৈছিল কি প্ৰত্যেকটো যেটো আছে ইমেইল আইডি আপোনালোকৰ ইমেইল আইডি বিলাক প্ৰত্যেক ডিপাৰ্টমেণ্টে খোলা নাই যদি খোলক ডিপাৰ্টমেণ্টেল ইমেইল আইডি এইটো এনআইসি হ'ব না এইটো খোলা আছে স্যার এইটো খোলা আছে এইটো আপোনালোকে সব দি দিয়ক মকো দি দিয়ক আৰু অফিচাৰক দি দিয়ক এইটো আমি সব মানে তলৰ লেভেলৰ যিবিলাক অফিচ আছে ইয়াত আমি দিব লাগিব পাব্লিককো দিব লাগিব তো এই কাৰণে টেকনলজিটো ফুল ইউজ কৰক আৰু এইটো অলপ ট্ৰান্সপাৰেন্সিটো মেইনটেইন কৰক আৰু টাইম বাউণ্ড কামবিলাক কৰক আৰু আমি ইয়াৰ পিছতে কাৰোবাৰ যদি এক্সপাৰ্ট মানুহ লাগে মেনেজমেণ্টৰ মানুহ লাগে ইয়াৰ কাৰণে আমি চিন্তা কৰি আছো আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া ইয়াৰ ওপৰত চিন্তা কৰি আছে কি আমি লাগিলে আৰু মেন পাৱাৰ আমি দিম এক্সপাৰ্ট মেন পাৱাৰ কিন্তু আমাৰ কাম হ'ব লাগিব ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰামবিলাক টাইম দিয়া আছে 21ত হ'ব লাগে 22ত হ'ব লাগে এসডিজি এমডিজি গোল এতিয়া এসডিজি আহিল মিলেনিয়াম ডেভেলপমেন্ট গোলৰ কথা আছে এটা সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ কথা আছে আৰু এটা কথাটো মই ক'ব বিচাৰিছো আপোনালোকক যে ডাটা বিলাক অলপ ৰাখক মানে নেশনাল সিনাৰিও ইন্টাৰনেশনাল সিনাৰিও ক'ত কি আছে এইটো যেতিয়া চাব আপোনাৰ অটোমেটিক্যালি আপোনাৰ এটা ভয় কমাই যাব বাংলাদেশৰ হিউম্যান ডেভেলপমেন্ট ইনডেক্সটো আমাতকৈ বহুত ভাল ইহঁতৰ বহুত মানে ডিপাৰ্টমেণ্টবিলাক আমাতকৈ ভাল চলি আছে হেলথ ডিপাৰ্টমেণ্টটো বেষ্ট হেলথ ডিপাৰ্টমেণ্ট বেষ্ট বাংলাদেশৰ যেতিয়া আপুনি ৰেকৰ্ডবিলাক চাব আপোনাৰ টোপনি নাহিব আমাৰ এডুকেশ্যনটো কি হৈ আছে আমাৰ হেলথটো কি হৈ আছে সেইটো এতিয়াও মানে অসমতকৈ আমাৰ তলত যিটো মৰ্টেলিটি তো এই বস্তুবিলাক চালে আপোনালোকৰো টোপনি নাহিব আমি কি কাম কৰি আছোঁ তো এই কাৰণে মই আপোনালোকক আহ্বান কৰিছোঁ কি প্ৰপাৰলি কামবিলাক কৰক আৰু আমি একেলগে এটা টিম হৈ পেলাই কাম কৰিম আৰু আজি বহুতক শুনিব নোৱাৰিলোঁ আমি নেক্সট শুনিম মই তৰফৰ পৰা সবকে ধন্যবাদ জনাইছোঁ আৰু এক সপ্তাহ যিটো টাইম দিছে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে তো এক সপ্তাহৰ ভিতৰত আপুনি ফুল প্ৰিপেয়াৰ হৈ আহক কোনো বস্তু যাতে হৈ নাযায় আৰু সেইদিনাই আমি পলিচি বনাম কি নেক্সট আমাৰ কি হ'ব নেক্সট ষ্টেপ কি হ'ব তো সেইদিনাই আমি পলিচি বনাম ঠিক আছে থেংক ইউ